নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ ভগৱানৰ কৃপাত। আৰু আজি হৈছে অষ্টমী, তো অষ্টমীৰ বাবে আমি সপৰিয়ালে যাব ওলালোঁ দুৰ্গা পূজালৈ। তো বছৰে অষ্টমীত দুৰ্গা মাৰ ওচৰলৈ ঠগী এখন আগবঢ়া হয়। তো সেয়েহে তাৰ বাবে আজিও আমি গোটেইকেইজনে ওলালোঁ আৰু মই ৰেডি হৈ কিনে আপোনালোকক লগ পাই আছোঁ। এয়া মই ৰেডি হৈ ল'লোঁ আৰু ৰেডি হৈ পিনে আমি যাব হ'লেই আৰু আমি যাব ওলালোঁ। এয়া ইপিনে আছে মোৰ মা আৰু মায়ে চাই আছে কেনেকুৱা আহিছে কেনেকুৱা হোৱা নাই। আমি যাব ওলালোঁ আৰু ৰেডি গোটেইবিলাকক। এয়া হৈছে মোৰ বৌ আৰু দাদা ইপিনে গাড়ী ওলাই আছে। তো আমি যাব ওলালোঁ, তাতে গৈ আপোনালোকক লগ পাইছোঁ। এয়া আমি আহি পাই গ'লোঁ আৰু আহি কিনে আমি ইপিনে পিছপিনৰ গেটখনেৰে আমি সোমালোঁ। আমি মেইন গেটখনেৰে সোমোৱা নহ'ল আৰু দেখিছেনে মন্দিৰৰ ভিতৰত আমি সোমাই দেখিলোঁ ইমান বেছি মানুহ আৰু ইমান ভিৰ, ইমান যে মানুহ হ'ব মই একদমেই আশা কৰা নাছিলোঁ আৰু বহুত বেছি মানুহ হৈছে। তো আমি সেই মানুহৰ ভিৰতে কেনেকৈ যে সেৱা ল'লোঁ আৰু ইপিনে নাম চলি আছে আৰু ইপিনে বামুণে হোম পুৰি আছে আৰু হোম যজ্ঞ চলি থকাৰ মাজতে আমি তাতেই মূৰ্তিটোও চালোঁ আৰু তাতে সেৱা ল'লোঁ আৰু হোমৰ ফটো ল'লোঁ। ইমান বেছি বোকা হৈছে, থিয় হ'ব নোৱাৰি একদম, আৰু তাতে বালা মাটি দিছে একদম, আৰু খোজ দিবতো নোৱাৰি, কেনেকুৱা হৈ গৈছে একদম মানুহৰ ভৰিৰ খোজেৰে। আৰু ইপিনে দাদা বৌ ভাইটি আগে আগে, আমি মা মই পিছে পিছে। এইবাৰ আহিলোঁ আমি শিৱ মন্দিৰলৈ, তাৰ ওচৰতে শিৱ মন্দিৰ এটা আছে, তো তাতে আমি সেৱা ল'বলৈ আহিলোঁ। আৰু দেখিলেনে ইয়াতেও কিমান বেছি ভিৰ মানুহৰ। তো ইয়াতো বহুত বেছি ভিৰ মানুহ আৰু সেৱা ল'বৰ বাবে ৰখি আছোঁ এতিয়া। মন্দিৰৰ পৰা ওলালোঁ আৰু ওলাই চিধাই মিঠাইৰ দোকানত আহিলোঁ। আৰু পূজাত আহি যদি আৰু আমি জিলাপি নলওঁ তো কেনেকৈ হ'ব ন, সেয়েহে জিলাপি লৈ আৰু কৰ্মা নিমকি লৈ কেনে আমি তাৰ পৰা সোনকালে ওলালোঁ। এইখনেই হৈছে মন্দিৰৰ মেইন গেটখন আৰু আমি যেতিয়া আহিছিলোঁ তো আহোঁতে আমি মেইন গেটখনেৰে সোমোৱা নাছিলোঁ, আমি সোমাইছিলোঁ পিছপিনৰ গেটখনেৰে। কেনে লাগিলে ইজনী যাই? ঘৰ আহি পালোঁ এতিয়া। এই দেখিছেনে কি কৰি আছে? A few moments later. তো ইমান বেছি ভিৰ আছিল তাতে নহয়, তো থিয় হ'ব ঠাই নাই আৰু ইমান দিন বৰষুণ আছিল, তো বৰষুণৰ কাৰণে ঠাইটো ইমান বেছি বোকা হৈ গৈছে না, আৰু তাতে বালা মাটি দিছে, বহুত বেছি বোকা হৈছে ঠাইখিনি আৰু বহুত বেছি মানুহৰ ভিৰৰ বাবে তাতে আমি আৰু ক'তো সোমোৱা নাই। ঠগীখন দিছোঁ আৰু দি কেনে তাৰে পৰা সোনকালেকে সেৱা লৈ কেনে আমি তাৰে পৰা সোনকালে ওলাইছোঁ। বহুত মানুহৰ ভিৰ, ৰাস্তা একদম জাম হৈ গৈছিল আমি অহাৰ টাইমত। তো আহি পিনে মই কাপোৰ চেঞ্জ কৰিলোঁ আৰু চেঞ্জ কৰি চাহ তাহ খাই ল'লোঁ। তো ভাবিলোঁ ভ্লগটো ইয়াতে শেষ কৰি দিওঁ আৰু মোৰ আজিৰ ভ্লগটো ইয়াতে মই সমাপ্ত কৰিলোঁ। আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।